हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো আজি ভিডিওটোৰ উদ্দেশ্য হৈছে আজি মই আপোনালোকক মোৰ ঘৰৰ নতুন সদস্যৰ লগত চিনাকি কৰি দিম বুলি ভাবিছো কিন্তু তাৰ আগতে আপোনালোকক মই আৰু এটা বস্তু দেখুৱাব বিচাৰিছো যে মই আসলতে এতিয়া কোড আছো হেতু দেখুৱাব বিচাৰিছো আপোনালোকক মই এতিয়া জংঘলত আছো মানে টেৰেছত এখন জংঘল আৰু জংঘলৰ মাজত মই আহক আপোনালোককো এই জংঘলখনৰ ভিতৰলৈ লৈ যাওঁ আহক দেখিছেনে কি ধুনিয়া হৈ আছে টেৰেছৰ পৰিবেশটো চাওকচোন এবাৰ কিমান ধুনিয়া গছৰ মাজত ইমান ভাল লাগিছে কি ধুনিয়া হৈ আছে হয় না পৰিবেশটো আপোনালোকৰ কেনেকুৱা লাগিছে এই পৰিবেশটো মোক কিন্তু কমেন্টত জনাবলৈ আপোনালোকে নাপাহৰিব ইমান ধুনিয়া পৰিবেশ মই ঘৰত আহি হেকাৰণে ভাল পাওঁ ৰাতিপুৱা শুৱাপা উঠিয়ে ব্ৰাছডাল লৈ মই ওপৰলৈ আহো ইমান ধুনিয়া লাগে যে চাৰিওপিনে গ্ৰীন আৰু সবতছে ইম্পৰ্টেন্ট কথা কি জানেনে যেতিয়া ঠাণ্ডা দিন হয় ঠাণ্ডা দিনত চাৰিওফালে কুঁৱলী একদম ভৰি থাকে আৰু তাৰ মাজত টেৰেছত একদম গ্ৰীন গছ উফ চাব লাগে হে দৃশ্য কিমান ধুনিয়া লাগে আপোনালোকক এবাৰ মই গোটেইখন ধুনিয়াকে ভালকে দেখুৱাও ৰব টেৰেছৰ ধুনিয়া পৰিবেশৰ লগতে আৰু কেইটামান বস্তু দেখুৱাব আছে সেইকেইটা আপোনালোকক দেখুৱাম আহক আপোনালোক মোৰ লগতে কিমান ধুনিয়া হৈ আছে হয়নে পৰিবেশটো আহক গছৰ মাজে মাজে যদি এনেকুৱা এটা পৰিবেশ আপোনালোকে পায় মোক কবচোন আপোনালোকৰ কেনেকুৱা লাগিব এনেকুৱা পৰিবেশত থাকিবলৈ আহকচোন আহকনাখন আপোনালোকক মই ভিডিঅ'টোত পাৰ্পল কালাৰ ভেন্ডি দেখুৱাইছিলো এতিয়া ভেন্ডি কেইটা অকমান ডাঙৰ হৈছে মই ভাবিছো আজিও আপোনালোকক এবাৰ দেখুৱাই দিওঁ নেকি ভেন্ডি কেইটা কেনেকুৱা হৈছে চাওকচোন প্ৰায় আৰু কেইদিনমানৰ পিছত খাবলৈ পৰাই হ'ব চাগে আৰু এয়া পাৰ্পল কালাৰ ভেন্ডি লগতে গ্ৰীণ কালাৰ ভেন্ডিও আছে চাওকচোন গ্ৰীণ কালাৰ ভেন্ডি ওচৰতে পাৰ্পল কালাৰ ভেন্ডি কি ভাল লাগিছে আৰু এটা স্পেশাল বস্তু আপোনালোকক দেখুৱাও বুলি ভাবিছো আপোনালোকে হয়তো ড্ৰাই ফ্ৰুইট হিচাপে আঞ্জিৰটো খাইছে কিন্তু আঞ্জিৰ গছজোপা মই সিদিনাখনত ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলো তথাপিও আঞ্জিৰ ফলটোনো কেনেকুৱা হয় সেইটো মই আপোনালোকক দেখুৱাব বিচাৰিছো আজি ভাবিছো আপোনালোকৰ সন্মুখতে আঞ্জিৰটো ছিগি মই কাটি পালে দেখুৱাম আঞ্জিৰ ফলটো কেনেকুৱা হয় কাৰণ মোৰ নিচিনাকে হয়তো মই ভাবো যে বহুতে আঞ্জিৰ ফলবিধ দেখা নাই চাগে কাৰণ ময়ো প্ৰথমহে দেখিছো আঞ্জিৰ ফল ড্ৰাই ফ্ৰুইট হিচাপে বজাৰৰ পৰা কিনি আনিটো খাইছো কিন্তু ফলবিধ একচুয়ালি কেনেকুৱা হয় হেতু দেখা পোৱা নাছিল আপোনালোকক মই দেখুৱা আহক আজি গছৰ পৰা ছিগি কাটি পালে মই তাতে দেখুৱাম আপোনালোকক আহক দেখুৱাবলৈ যাওঁতে আৰু এটা বস্তু দেখাও এইটো দেখিছেনে এইটো গছৰ মুহা মায়ে এই কাৰণে থৈছে কেতিয়াবা টেৰেছত আহি আমি যাতে বহিব পাৰো বহি পেলাই চাহ খাবলৈও ভাল লাগে কি ইউনিক বস্তু মাৰ টেৰেছ গাৰ্ডেনখনত আপোনালোকে দেখিব মই আপোনালোকক কৈছো আচৰিত হৈ যাব কেতিয়াবা যদি আপোনালোকে চাবলৈ আহে যি কি নহওক আহক আঞ্জিৰলৈ যাওঁ আমি আঞ্জিৰ আপোনালোকক দেখুৱাও আহক কোনটো ছিগিম এই ওপৰটো এইটো নে এইটো এইটো টিপি চোৱা এইটো কোমল হৈ আছে ন এইটো ছিগিম ঘূৰাই দিয়া আঞ্জিৰ দেখিছেনে এইটো আঞ্জিৰ ড্ৰাই ফ্ৰুইট হিচাপেতো খাইছে কিন্তু ফলটো দেখিছিল জানো এয়া চাওক আঞ্জিৰ কাটি দেখুৱাও ৰ'ব আপোনালোকক মই চাওক কি ধুনীয়া মই হলে এনেদৰে প্ৰথমবাৰ দেখিছো মই এনেকে দেখাই পোৱা নাছিলো আঞ্জি যে এনেকুৱা আজিহে গম পাইছো মই খাই দেখুৱাও নেকি ৰ'ব খাই দেখুৱাও আপোনালোকে চাগে ভাবিছে মই নোধোৱাকে খাব লৈছো কিন্তু বজাৰৰ পৰা অনা পাচলি বহুতবাৰ ধুব লাগে কিন্তু এয়া যেতিয়া টেৰেছত মাৰ অৰ্গেনিক গাৰ্ডেন গতিকে নোধুলেও হৈ যায় নোধোৱাকে খাব পাৰি আমি খালি ইয়ালৈ আহিলে ফল মূল ছিগো ধুনীয়াকে মুছো আৰু মুচি পেলাই খাবলৈ ষ্টাৰ্ট কৰি দিওঁ বাকলি সতে খাই মিঠা বহুত মিঠা বহুত ধুনীয়া খাবলৈ বহুত মিঠা সোৱাদটো বৰ ধুনীয়া ড্ৰাই ফ্ৰুইট হিচাপে যেতিয়া খাওঁ তেতিয়া সোৱাদটো বেলেগ হয় কিন্তু এইটো সোৱাদটো বেলেগ অলপ কেঁচা হৈ থাকোঁতে মানে এতিয়া পকিলে পকাটো সোৱাদটো অকণমান বেলেগ হয়
আঞ্জিৰ বহুত হেল্থ বেনিফিটছো আছে সাধাৰণতে মানে ডক্টৰে এগৰাকী গৰ্ভৱতী মহিলাক মানে পৰামৰ্শ দিয়ে যে এটাকে আঞ্জিৰ সদায় কনজিউম কৰিবলৈ কিন্তু সেইটো যিহেতু ইয়াত ড্ৰাই ফ্ৰুইট হিচাপেহে এভেইলেবল হয় চবেই ড্ৰাই ফ্ৰুইট হিচাপে খায় কিন্তু এনেকুৱা পালেতো ক'বই নালাগে আৰু ইয়াৰ হেল্থ বেনিফিটছটো ড্ৰাই ফ্ৰুইটছতকৈ অলপ বেছি হ'ব চাগে আঙুৰ দেখিছেনে আঙুৰ হ'বলৈ আৰম্ভ হৈছে আৰু কেতিয়া লাগে আৰু এক্সাইটেড হৈ আছো খাবলৈ পিছে ভিডিঅ'টো বেছি পলম নকৰাকে মই আপোনালোকক যিটো উদ্দেশ্যে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ সেইখিনিলৈ লৈ যাওঁ মই আপোনালোকক দেখুৱাম বুলি আজি মানে চিনাকি কৰাই দিম বুলি ভাবিছিলোঁ আমাৰ ঘৰৰ নতুন মেম্বাৰৰ লগত আহক মই এতিয়া আপোনালোকক আমাৰ ঘৰৰ নতুন মেম্বাৰৰ লগত চিনাকি কৰাই দিওঁ মই ভাবো আপোনালোকে বহুত ভাল পাব সিহঁতৰ লগত চিনাকি হৈ আৰু আপোনালোকৰ ভালো লাগিব আহক আমাৰ ঘৰৰ নতুন সদস্য এয়া চাওক আমাৰ ঘৰৰ নতুন সদস্য ইমান যে উৎপতীয়া ইহঁত এয়া দেখিছেনে মোৰ পিছে পিছে সিহঁতে ওপৰ পাইছেহি সিহঁতৰ দৌৰ দেখিছেনে খানা গম পাই সিহঁতে লগত লগত আহি গ'ল আমাৰ ঘৰৰ কিউট কিউট সদস্য এই পোৱালীকেইটাৰ মাক হৈছে এজনী আমাৰ চিল্কি ডালমেডৰ হয় আৰু তাৰ এইকেইটা 3টা নতুন নতুন পোৱালি আমাৰ সিহঁতক খুৱায়া খাদ্য দেখিছেনে কি মৰম লগা চাওকচোন পোৱালীকেইটা এবাৰ ঘৰত আহি আৰু ভাল লাগিছে সিহঁত থকাৰ কাৰণে এয়া আমাৰ উৎপতীয়াকেইটাৰ কাজিয়া দেখিছে আৰু ইহঁতে গছৰ কি গতি কৰিছে চাওকচোন টেৰেছ গাৰ্ডেনত যিকেইজোপা গছ আছে মাৰ সেইকেইজোপা ঠিকে আছে কিন্তু তলত থকা গোটেই গছৰ সিহঁতে অৱস্থা নাইকিয়া কৰিছে মই আৰু এজোপা গছ দেখুৱাম ৰ'ব ইহঁতে এল'ভেৰা গছ এজোপা আছিল এল'ভেৰা গছজোপা কি গতি কৰিলে চাওকচোন কোনে ক'ব এজোপা এতিয়া এল'ভেৰা গছ বুলি পেলাই কওকচোন এল'ভেৰা গছজোপা কি গতি হ'ল দেখিছেনে আমাৰ এই কিউট কিউট লিটিল মেম্বাৰ কেইটাৰ লগত চিনাকি হয় আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্টত জনাব দেই আৰু কাৰোবাক যদি লাগে ক'ব পাৰিব দেখিছেনে উৎপতীয়া কোচতো নাথাকে ইমান উৎপতীয়া কোচতো নাথাকে সিহঁতক খালি খেলি থাকিব লাগে তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিল মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু তেনেহ'লে আজিলৈ আহোঁ অ'কে বাই বাই গাইজ ষ্টে টিউন